আমাৰ চোতালত মাঘৰ বিহুৰ 1 তাৰিখে আমাৰ চোতালত ডিপেণ্ডাৰ যিটো পদধূলি পৰিছে সেই পদধূলিত আমি আমাৰ শিৰক লৈছোঁ। বিহুৰ শুভেচ্ছা চবকে ভোগালী বিহুৰ শুভেচ্ছা বুলি কৈ দিয়া। ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা। হেল্ল' গাইজ, ৱেলকাম বেক টু আনাদাৰ ব্লগ। তো গাইজ, আজি বিহু, মাঘৰ বিহু। সকলোকে মাঘৰ বিহুৰ লগ জনালোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে। আৰু আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ পিঠাৰ পৰা। ইয়াত পিঠা, মোৰ ফ্ৰেণ্ড এজনীৰ পৰা লোৱা পিঠাটো, পিঠাৰ পৰা মই আৰম্ভ কৰিম আৰু বিহু। তো সকলোকে মাঘ বিহুৰ ওলগ জনালোঁ। আৰু এতিয়া বহুত দিনৰ মূৰত ভিডিঅ' ষ্টাৰ্ট কৰিম আৰু ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিম, মানে ব্লগ চেনেলটো আৰু আপলোড কৰিম। তো ইয়াৰ কাৰণে বলক আজি মোৰ ভিডিঅ' চাওঁ কৰোঁ। তো বজাৰ চজাৰ কৰা কমপ্লিট হৈছে। চব আনিছোঁ, মাছ, মাংসৰ ভিতৰত যে ছাগলী, লোকেল, ব্ৰইলাৰ আৰু কেৰেচীয়া হাঁহ আৰু মাছ আছে দুবিধ। তো বলকচোন, পিছফালে আমাৰ মাকে বনাই আছে, চাওঁ। বিহু নাচিবলৈ পালে। এই আমাৰ পিছফালে খানা হৈ আছে, পুৰা খৰিত খানা হৈ আছে। চুঙা পিঠা বনাই আছে। হাঁহ বাচা হ'ল মা? এয়া হ'ল ছাগলী, তাৰপিছত এয়া মাছ আছে। এইফালে আছে তোমাৰ এইটো হাঁহ, কেৰেচীয়া হাঁহ। বাকী মইনা হিয়া ভৰা কান্দন। হাঁহ আৰু ছাগলী একবাৰ লাৰি দিওঁ। কৈ কৰাচোন ক'ত গ'ল? মই একো হেল্পে কৰা নাই। কৰাচ ক'ত গ'ল বে? আহান এতিয়া কৰা তলত লাগি যাব মই। মজা ছাগলী এইফালে হাঁহ মজা। আজি খাব লাগিব অলপ, মানে মাংস আৰু মাংস খাব লাগিব, বেলেগো নহয়। তলত নালাগিবি দেই, তলত নালাগিবি, তলত। অনুৰাগে বাঁহচুঙাত ব্ৰইলাৰ বনাইছে। চুঙাকেইটা দেখুৱাই দি, বাঁহচুঙাৰ ব্ৰইলাৰ আজি ফাৰ্ষ্ট। মজা বনাইছে, মজা। বাতিত দিয়ে অলপ অলপ দি। এইটো হাঁহ ন? এসপ্তাহ লাগি খাব লাগিব। lokal daw na alaman? Ano na tadi? Kako tag ni lokal. Ano dia na? Sabji dia na sabji? Sabji dia na. Angko ako. Oh. Sabji dia na. Mas tu nak order jan. Mas nak kamu kan. গণেশ গুৰিত তোমাক দেখো। ফাইনেলি উৰুকাৰ খানা খাই বুলি হাঁহে মাহে চব খায়।
মানে ৰাতি খাওয়াত নহ'ল ৰাতি বেলেগত খাওঁতে ঘৰত খোৱাই নহ'ল তো হা যাওঁ চৰ্দি পূৰা ফাইনেলি ভাত চাত খাই কিনে তোমাৰ আছে গুৰ মিঠাৰ লগত চিৰা দৈ আৰু চুঙা পিঠা কালি যে বনাইছিল চুঙা পিঠা আজি খাম আৰু বনি চাউল এইটো কি আৰু বন এইটো আৰু চুঙা পিঠাটো এইটো চুঙা পিঠাই বেলেগ নেকি মজা Yum, 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 yum. Ayo. Ayo. Tuh. Boleh lima. মাৰৰ ফেলে দিলে মোক এইটো মিঠাইটো দিয়ে অলপ মিঠাইটো ৰঙালাও মিঠাইটো ফাইনেলি আজি 1 তাৰিখ আহি পালে মাঘৰ 1 তাৰিখ আমি চবেই ৰেডি এনেকৈ পিছফালে ভট জনাম আমি তাৰপিছত চাহ তাহ খাওঁ আৰু মজাকৈ নিপেনদা পূৰা ৰেডি হৈ আছে গা চা ধুই চন্দন কাপোৰ পিন্ধ দেই জল্দি কাপোৰ পিন্ধ জল্দি মদ দললৈ ভাই গা ধোৱা নাই এতিয়া গেলি এতিয়া গা ধুছি ৰাতি বহুত খাইছি এইগিলাখান কৰি এতিয়া ভাল পৰিৱেশ চবেই ৰেডি হৈছে এনেকৈ হেমন্ত চাওক গামচা চামচা লৈ ৰেডি চবেই মদ জ্বলাবা মই ৰেডি চবেই ৰেডি ভূপেন দা আছে নীলাক্ষীও ৰেডি বুলি হাইকা দিদি নীলাক্ষীও ৰেডি কোনটো নীলাক্ষী আমাৰ চোতালত মাঘৰ বিহুৰ 1 তাৰিখে আমাৰ চোতালত দীপেনদাৰ যিটো পদধূলি পৰিছে সেই পদধূলিত আমি আমাৰ শিৰক লৈছোঁ যাতে আমি আগন্তুক বৰ্ষত বিভিন্ন ধৰণৰ কাম কাজবিলাক চলাই যাব পাৰোঁ ভালকৈ তেখেতৰ আশীৰ্বাদৰ অলপমান আমি বিচাৰিছোঁ গতিকে তেখেতে আশীৰ্বাদ দাদা মাৰ ভাত গোপাল মন্দিৰত বিহু আছে আমি মি বাবু বুলি গোপাল মন্দিৰ 1 তাৰিখ বুলি বাবু কিবা ক'বা তুমি কিবা কৈ দিয়া হেপী বিহু বুলি কৈ দিয়া হেপী বিহু চবকে হেপী বিহু ভোগালী বিহুৰ শুভেচ্ছা চবকে ভোগালী বিহুৰ শুভেচ্ছা বুলি কৈ দিয়া
ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা তো গাইছ এয়া নাৰিকলৰ লাৰু আমাৰ ঘৰৰ পকা লাৰু মুড়িৰ লাৰু চিৰাল লাৰু পিঠা তো গাইছ ভিডিঅ'টো আজি ইমানটো শেষ কৰিম যদি ভিডিঅ'টো ভাল লাগে আপোনালোকৰ লাইক কমেণ্ট ছাবস্ক্ৰাইব চবখিনি কৰি দিব নেক্সট ব্লগত লগ পাম আৰু বাই বাই